हे व्हाट्सअप गाइस, न्यू ब्लॉग। मेरा नाम सदरुद्दीन चौधरी। आप लोग देखते हैं सदरुद्दीन ब्लॉग। গাইজ আমি বৰ্তমান উপস্থিত আছোঁ আলামিন কিডেম সিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। মই বৰ্তমান উপস্থিত আছোঁ। তো আজি আমাৰ আলামিন কিডেম সিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মানে বহুত দিন পিছত আজি মানে সকলো মানুহবিলাকৰ ইউনিফৰ্ম দি আছে। তো মই দেখাই আছোঁ, জুম কৰি দেখালোঁ ইতিমধ্যে। তো আজি বাল্য বিবাহ বন্ধ কাৰণে সেইটো কাৰণে আজি চৰকাৰে মোক আলামিন কিডেমৰ অধ্যক্ষ মহোদয়ক ওচৰত আবেদন জনালে। সেইকাৰণে মোক সকলো ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম দি তো ৰাস্তা ঘাট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে। আৰু ইতিমধ্যে গাইজ মই গৈ আছোঁ, তো ব্লগটা আমি দেখাম। তো ইতিমধ্যে গৈ আছোঁ লাহে লাহেকৈ মই আলামিন কিডেম সিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা আৰম্ভ কৰি ব্লগটা আমি সকলোক দেখাম। তো অবশ্যই লাইক কমেন্ট শেয়ার করব, সাথে থাকুন। মই বর্তমান উপস্থিত আছোঁ আলামিন কিডেম সিনিয়র সেকেন্ডারি স্কুলত। তো যাই হোক বন্ধুরা, মই ইতিমধ্যে আহিছোঁ। তো আজিৰ ব্লগটা মই ভালকৈ দেখাম। তো ব্লগ ইতিমধ্যে আৰম্ভ কৰিলোঁ। তো যাই হোক বন্ধুরা, মই আহি আছোঁ এইফালেদি। তো গৈ আছোঁ মই পোনপ্ৰথমে মই আলামিন কিডেমৰ সাব চেণ্টাৰ যিটো আছিল সেইটোৰ ওচৰত আছিলোঁ। এখন মই ব্লগটা স্টার্ট করলো। তো যাই হোক ইতিমধ্যে গৈ আছোঁ। তো ইতিমধ্যে আহিলোঁ ফাইনালি গাইজ। ইতিমধ্যে ৰাস্তা দি আহি আছোঁ। তো জয়যুক্ত কৰি আছে আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আলামিন কিডেমৰ সমস্ত ছাত্ৰসকলক জ্ঞাপন কৰিছোঁ। যাই হোক বন্ধুরা, ইতিমধ্যে ব্লগটা দেখে ধূমপান বন্ধ করো, 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 ধূমপান বন্ধ করো। বন্ধুরা, অবশ্যই ভালো লাগলে লাইক কমেন্ট শেয়ার করুন।